নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ মোৰ চেনেলটোৰ নাম আছে মিডুকি টাইমছ সো আজি মই এটা নতুন টপিকৰ বিষয়ে লৈ মই কথা ক'বলৈ গৈছো সেই বিষয়টো হৈছে যে লিংগ বৈষম্যতা হয়তো আপোনালোকে গম পাই আছে লিংগ বৈষম্যতাৰ ফলত কিমান ধৰণৰ নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে আমাৰ সমাজত কি ধৰণৰ প্ৰভাৱ পেলাইছে লিংগ বৈষম্যতাই এই ধৰণৰ কথা আজি আপোনালোকৰ লগত ক'বলৈ গৈ আছো যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটি সো আৰু এটা প্ৰথমতে কথাটো কৈ দিওঁ যে কাৰো কেন্দ্ৰ কৰি মই কথাটো কোৱা নাই যে জাস্ট মই বুজাবলৈ ট্ৰাই কৰিছো আপোনালোকৰ যাতে এনেকুৱা ধৰণৰ সমস্যা পিছত নহয় বা নোহোৱাটো ভাল তো লিংগ বৈষম্যতাৰ ক্ষেত্ৰত আজি আমাৰ ক্ষেত্ৰত কি হৈছে মহিলাসকলক যিমানখিনি সুবিধা দিব লাগিছিল আমাৰ চৰকাৰে সিমানখিনি সুবিধা দিছে যদিও কিছুমান এৰিয়াত কিছুমান ঠাইত সেইবোৰ এতিয়াও ভালকে কাৰ্যক্ৰম হোৱা নাই যাৰ ফলত নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে আৰু আপোনালোকে গমেই পায় যে এখন যেতিয়া কিছুমান ঠাইত এতিয়া বৰ্তমান মহিলাসকলক স্কুললৈ যাব দিয়া নহয় কিছুমান ঠাইত মহিলাসকলক বিশেষ শাৰীৰিকভাৱে শাস্তি দিয়া হয় কিছুমান বাল্য বিবাহৰ চলি আছে বৰ্তমান এনে ধৰণৰ কিছুমান লিংগ বৈষম্যতা যাৰ ফলত পুৰুষ আৰু মহিলাৰ যিখিনি সমান ভাবাটো উচিত সেইখিনি বৰ্তমান লোপ পাইছে হয়তো আমাৰ সমাজত কিছু পৰিমাণে আমাৰ সমাজত বুলি নকওঁ বাট যিখিনি ঠাইত হৈ আছে সেইখিনি তেওঁলোকৰ কথা কৈছো যাৰ ফলত আমাৰ কি হৈছে মানে আমি দেশৰ উন্নতি হ'ব কিহৰ পৰা যে মানুহখিনিৰ পৰাই হ'ব ন আমাৰ মানুহখিনিয়ে যদি আমাৰ ভাগ হৈ থাকে যে ইহত ওপৰত ইহত তলত চব মহিলাসকলে পিছত কাম কৰিব লাগিব পুৰুষৰ তো সেনেকুৱা ধৰণৰ কথাৰ ফলতো আমাৰ সমাজখনত এনে ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বৰ্তমান সো এইটো সমস্যা দূৰ কৰাটো অতি প্ৰয়োজন যে লিংগক লৈ কোনো আমি বিতৰ্ক কৰিব নালাগে যে সকলো সমান হিচাপে মানিব লাগে কাৰণ সকলোৱে সমান এজনী মহিলাৰ যিমানখিনি কাৰ্য কৰা তেওঁৰ ক্ষমতা থাকে তাতকে বেছি পুৰুষৰ থাকিব বুলি কোনো কথা নাই তাতকে কমো থাকিব পাৰে সো মহিলাসকলক কিয় এনেকৈ পিছত ৰখা হয় বুজি নাপাওঁ কিন্তু তথাপিও মোৰ এটাই অনুৰোধ সকলোকে যে মহিলাসকলক আগবাঢ়িবলৈ দিয়াটো আমাৰ উচিত সবচে ডাঙৰ কৰ্ম মহিলাসকলক আগবাঢ়িবলৈ দিব লাগে যাতে তেওঁলোকে আমাৰ সমাজখনক একদম সম পৰিমাণে মুক্তভাৱে আমাৰ সমাজখনক আগুৱাই নিবলৈ তেওঁলোকে যাতে সক্ষম হয় লিংগ বৈষম্যতা একো নাই তেওঁলোক মহিলা তেওঁলোক পুৰুষ এও কৰিব পাৰে এইখিনি কৰিব নে পূজা এখনত বহিব পাৰে এইটো কি কথা হ'ল তেওঁলোকতো মানুহে হয় মানুহ হিচাপে গণ্য কৰিব লাগে ত' মানুহ হিচাপে গণ্য কৰক বৰ্তমান ইমান ভালকে মই ক'ব পৰা নাই যদিও যিখিনি সমস্যাৰ সৃষ্টি হৈছে সেইখিনি আচলতে আঁতৰোৱাটো অতি প্ৰয়োজন বৰ্তমান বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে সো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ কৈছোঁ আপোনালোকক আৰু বৰ্তমান ইমান বেছিকৈ নকওঁ সো ধন্যবাদ আজিৰ বাবে